চিত্ৰকৰ। এবাৰ এজন বিখ্যাত চিত্ৰকৰ কৃষ্ণদেৱৰায়ৰ ৰাজপ্ৰসাদলৈ আহিল। ৰজা কৃষ্ণদেৱৰায় এজন চিত্ৰকলাপ্ৰেমী ব্যক্তি বুলি জানিছিল বাবে চিত্ৰকৰে তেওঁ অংকন কৰা ভালেমান চিত্ৰ আনি ৰজাক দেখুৱালে আৰু ৰজায়ো বৰ আগ্ৰহেৰে ছবিবোৰ চাবলৈ ধৰিলে। সেই সময়ত ৰজাৰ লগত থকা অসংখ্য বিষয়বৰ্গৰ লগতে ৰামকৃষ্ণও ছবিবোৰ চালে। ৰামকৃষ্ণই আটাইবোৰ ছবি মনোযোগেৰে চালে, কিন্তু তাৰে ভিতৰৰ এখন ছবি বহু বেছি সময় চাই থকা দেখি ৰজাই আচৰিত হৈ সুধিলে, ৰামকৃষ্ণ, তুমি ছবিখন ইমান বেছি সময় ধৰি যে চাই আছা, তাৰ কাৰণ কি? এই ছবিখনত কিবা বিশেষত্ব আছে নেকি? নে ছবিখনত কিবা বিশেষ আকৰ্ষণীয় কথা আছে? মহাৰাজ, এইখন এটা হৰিণাৰ চিত্ৰ। মই জনামতে হৰিণাৰ কাণ দুখন, কিন্তু এই ছবিখনত থকা হৰিণাটোৰ এখনহে কাণ দেখা গৈছে। এই কথাটোৱে মোৰ মনোযোগ আকৰ্ষণ কৰিছে। সেয়েহে মই ছবিখন চাই চাই কথাটো চিন্তা কৰি আছোঁ। ৰামকৃষ্ণৰ কথা শুনি ছবিখন ভালদৰে চাবলৈ ৰজাৰ আগ্ৰহ জন্মিল। তেওঁ ৰামকৃষ্ণৰ হাতৰ পৰা ছবিখন লৈ দেখিলে ৰামকৃষ্ণই কোৱা কথাটো সঁচা। ছবিখনৰ হৰিণাটোৰ কাণ এখন। ৰজাই বাকী বিষয়াসকলকো ছবিখন ভালদৰে চাবলৈ ক'লে। তেওঁলোকেও ৰামকৃষ্ণৰ কথাত হয়ভৰ দিলে। চিত্ৰকৰজনেও কেনাটো ধৰিব পাৰিলে, কিন্তু তেওঁ ভাবিলে যে ভুলটো স্বীকাৰ কৰিলে তেওঁৰ সন্মান লাঘৱ হ'ব আৰু সকলোৰে আগত লাজতহে পৰিব লাগিব। সেয়েহে তেওঁ ৰজাক ক'লে, মহাৰাজ, মোৰ ছবিবোৰ প্ৰতীকধৰ্মী। ছবিখনৰ হৰিণাটোৱে যিহেতু তাৰ সোঁফালে দূৰত থকা বস্তু এটা চাই আছে, সেয়েহে তাৰ এখন কাণ দেখা পোৱা হোৱা নাই। তেওঁ আকৌ এই বুলিও ক'লে যে এনেধৰণৰ ছবি চাবলৈ হ'লে চিত্ৰকল্পৰ গভীৰ জ্ঞান থাকিব লাগিব। চিত্ৰকৰজনৰ কথা শুনি ৰামকৃষ্ণ পেটে পেটে অত্যন্ত লজ্জিত হ'ল যদিও তৎক্ষণাৎ নিজকে সংযত কৰি ক'লে, মহাৰাজ, মই চিত্ৰকৰ নহওঁ আৰু চিত্ৰকলা সম্পৰ্কে মোৰ কোনো জ্ঞান নাই। মই মাথোন মোৰ মনত উদয় হোৱা সুদনিখিনিহে আঁতৰ কৰিব খুজিছিলোঁ। এইদৰে কৈ ৰামকৃষ্ণই আকৌ ক'লে, মহাৰাজ, আপুনি যদি অনুমতি দিয়ে তেনেহ'লে মই কালিলৈ এখন ছবি আঁকি আপোনাক দেখুৱাব খোজোঁ। মোৰ মনৰ আচল কথাখিনি তেতিয়াহে আপোনাক বুজাব পাৰিম। ৰজাই ৰামকৃষ্ণৰ কথাত সন্মতি জনালে, কিন্তু চিত্ৰকৰজনে ৰামকৃষ্ণৰ কথাত সমূলি গুৰুত্ব নিদিলে। তেওঁ পেটে পেটে ভাবিলে, ছবিৰ বিষয়ে কোনো জ্ঞান নাই বুলি নিজ মুখে কোৱা ৰামকৃষ্ণইনো কি ছবি আঁকিব? পাছদিনা ৰামকৃষ্ণই দুখন ছবি আনি কাপোৰেৰে ঢাকি ৰাজপ্ৰসাদৰ বেৰত আঁৰি দিলেহি। পাৰিষদবৰ্গ আৰু চিত্ৰকৰজনৰ সৈতে যেতিয়া ৰজা আহি সেই ঠাইত উপস্থিত হ'লহি, তেতিয়া ৰামকৃষ্ণই ছবি দুখনৰ ওপৰৰ পৰা কাপোৰ দুখন আঁতৰাই দিলে। আটাইয়ে ছবি দুখন চালে, কিন্তু একোকে বুজি নাপালে। এখন ছবিত এটা ঘোঁৰাৰ ছবি অঁকা হৈছে, কিন্তু ঘোঁৰাটোৰ বিভিন্ন অংগ পৃথকে পৃথকে বেলেগ বেলেগ ঠাইত অঁকা হৈছে। ছবিখনৰ এটা কোণত ঘোঁৰাটোৰ মূৰটো অঁকা হৈছে, এটা কোণত তাৰ গাটো, আন এটা কোণত তাৰ ভৰিকেইটা আৰু বেলেগ এটা কোণত তাৰ নেজডাল। এনেকৈ সিঁচৰিত হৈ থকা অংগবোৰ একেলগ কৰিলেহে ঘোঁৰাৰ চিত্ৰখন সম্পূৰ্ণ হ'ব। এইদৰে আনখন ছবিতো এজন অশ্বাৰোহীৰ ছবি অঁকা হৈছে একে পদ্ধতিৰে। অশ্বাৰোহীৰ অংগ প্ৰত্যংগবোৰ ছবিখনত সিঁচৰিত হৈ আছে। ছবি দুখন চাই ৰজাই আচৰিত হৈ ৰামকৃষ্ণক সুধিলে, এইবোৰ কি ৰামকৃষ্ণ? ছবি অঁকাৰ সাধাৰণ জ্ঞান কোনো তোমাৰ নাই নেকি? এনেধৰণেৰে ছবি আঁকি তুমি কি বুজাব খুজিছা? এইখন এজন অশ্বাৰোহীৰ চিত্ৰ, মহাৰাজ, ৰামকৃষ্ণই ক'বলৈ আৰম্ভ কৰিলে। অশ্বাৰোহীৰ চিত্ৰ? আচৰিত কথা! আমি কিন্তু একো বুজি পোৱা নাই, আটাইকেইজনে একেলগে ক'লে। আপোনালোকে ধৰিব পৰা নাই নেকি? মই আচলতে ঘোঁৰাটো আৰু আৰোহীজনক দুখন বেলেগ ছবিত অংকন কৰিছোঁ। দুয়োখন ছবি মন কৰিলে দেখিব যে ঘোঁৰা আৰু আৰোহীজনৰ আটাইবোৰ অংগ প্ৰত্যংগ অঁকা হৈছে। ভালদৰে চাওকচোন। চিত্ৰকৰজনে কিন্তু ৰামকৃষ্ণৰ উদ্দেশ্যৰ কথা বুজিব পাৰিলে। তেওঁ হৰিণাটোৰ এখন কাণকে আঁকি
মানুহক আভুৱা ভৰা কথা কোৱাত ৰামকৃষ্ণই এনেদৰে তেওঁৰ ভুল দেখুৱাই দিয়া দেখি তেওঁ অনুতপ্ত হ'ল। চিত্ৰকৰজনে ৰজাৰ কাষলৈ আহি মূৰ দোৱাই ক'লে, মহাৰাজ, মোক ক্ষমা কৰক। মই অঁকা ছবিখনত ভুলতে হৰিণাটোৰ এখন কাণ আঁকিলোঁ। কিন্তু সঁচা কথা ক'লে মোৰ সন্মান লাঘৱ হ'ব বুলি ভাবি মই ভুলটো স্বীকাৰ নকৰিলোঁ। এই বুলি কৈ চিত্ৰকৰজনে সংকোচেৰে নিজৰ দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ ৰজাৰ অনুমতি বিচাৰিলে। কিন্তু দয়ালু ৰজাই তেওঁক ক্ষমা কৰিলে আৰু ৰাজপ্ৰসাদৰ কলা পিঠিকাৰ বাবে কেইখনমান ছবি আঁকিবলৈ আজ্ঞা প্ৰদান কৰিলে। পিছত ৰজাই চিত্ৰকৰ আৰু ৰামকৃষ্ণ দুয়োজনকে পুৰস্কৃত কৰিলে।